হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ এয়া মুড়ি ঘণ্টা। এইফালে মই এয়া বস্তু আটাইখিনি ৰেডি কৰি লৈছোঁ। এইফালে কেৰাহী পাতি দিলোঁ। এতিয়া তেলত মই অকণমান গোটা জিৰা আৰু তেজপাত দিছোঁ। এতিয়া পিঁয়াজখিনি দি মই ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত মই ইয়াত দিম নহৰু আদাৰ পেষ্ট। ধুনীয়াকৈ ভাজি লৈছোঁ ৰঙাকৈ। আলু বিলাহীখিনি দিম, দি মই এইখিনিও ধুনীয়াকৈ ভাজি ল'ম অকণমান টাইম। তাৰপিছত মই মগু দালিখিনি দিম। এইখিনি মই অলপ আগতেই ভিজাই ৰাখিছিলোঁ, এইখিনি দিছোঁ আৰু মছলাখিনিও দি মই ধুনীয়াকৈ এইখিনি ভাজি ল'ম। এতিয়া মই ইয়াত পানী দিছোঁ অকণমান। এইখিনিতে অকণ মই ভিডিঅ'টো স্পীড কৰি দিছোঁ, বেছি লং হ'ব বুলি। এয়া এতিয়া মাছখিনি দি মই এইখিনি অকণ ভাঙি দিম। মুড়ি ঘণ্টা বনাব সকলোৱে জানে, তাৰ মাজতে মইনো কেনেকৈ বনাইছোঁ সেইটোহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু যদি ভাল লাগে মোৰ ৰেচিপিটো আপোনালোকেও বনাই চাব। এয়া এইফালে মই ধনিয়া দিলোঁ আৰু কচুৰি মেথি দিছোঁ। কচুৰি মেথি দিলে টেষ্টটো অকণমান বেছি ভাল লাগে আৰু গোন্ধটোও ভাল লাগে। এয়া মোৰ ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ওলাই আহিছোঁ, থেংক ইউ।